মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি মই বনাম মেগী। আপোনালোকে বাৰু মোৰ দৰে মেগী বনাই খাইছেনে? আৰু মেগী বনোৱাৰ আগতে যিবিলাকে মোৰ চেনেলত নতুন হয় তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব আৰু বেল আইকনটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰোঁ সেই ভিডিঅ'টো ন'টিফিকেশ্যন পাবলৈ। বিশেষকৈ এই মেগীটো যেতিয়া চৰ্দি জ্বৰ হয় তেতিয়া খাবলৈ বহুত ভাল লাগে। আৰু যিহেতু আজি দিনটো গোটেই ঠাণ্ডাতে গুচি গ'ল, মানে ডাৱৰীয়া হৈ আছে বতৰটো, সেইটো লৈ মই ভাবিলোঁ মেগী বনাওঁ। বলকচোন এতিয়া মেগী বনাবলৈ আৰম্ভ কৰোঁ। মোৰ দৰে মেগী বনাবলৈ কেৱল দুটা ইনগ্ৰেডিয়েণ্টছ লাগে, এটা হ'ল পিঁয়াজ আৰু জলকীয়া আপোনালোকে আপোনাৰ হিচাপত দিব পাৰে। যদি আপোনালোকে বেছি জলকীয়া খাব বিচাৰে তেন্তে বেছি জলকীয়া দিব পাৰে। এতিয়া মই দি ল'লোঁ। এতিয়া ভালদৰে উতল অহালৈকে ৰাখি দিছোঁ জলকীয়া আৰু পিঁয়াজটো। এতিয়া মেগী দিম। এয়া দি ল'লোঁ এতিয়া মেগী। এতিয়া ভালদৰে মেগীটো সিজালৈকে উতল আহিবলৈ দিম। ভালদৰে উতল অহাৰ পিছত মেগী মছলা দিম। এয়া এতিয়া ভালদৰে উতল আহিছে। এতিয়া ভালদৰে একবাৰ মানে চেক কৰি পেলাই এবাৰ মই মেগী মছলাটো লাহেকৈ দি দিম। এয়া দিলোঁ এতিয়া মেগী মছলা। এতিয়া ভালদৰে মিক্স হোৱালৈকে আমি ৰৈ থাকিব লাগিব। আৰু আপোনালোকে যদি বেছিকৈ চুপ খাই ভাল পায় তেন্তে ভালদৰে মিক্স হোৱাৰ পিছত মানে যেতিয়া চুপটো বেছিকৈ থাকি যাব তেতিয়া আপোনালোকে উঠাই ল'ব পাৰে। আৰু মই ইয়াত অকণমান নিমখ দিলোঁ। এয়া এতিয়া মোৰ চুপ দিছে। আপোনালোকে এনেকুৱা টাইমত ভালদৰে মিক্স কৰি পেলাই উঠাই ল'ব পাৰে যদি আপোনালোকে বেছি চুপ খাই ভাল পায়। কিন্তু মই অকণমানহে চুপ ৰাখিম, সেইটোলৈ আকৌ অকণমান মই গেছত থৈ দিম। অকণমান শুকাই যাব দিম চুপখিনি, মানে পানীখিনি আৰু। এয়া এতিয়া মোৰ মেগী চুপখিনি অকণমান শুকাব ধৰিছে। এয়া এতিয়া মোৰ মেগী ৰেডি হ'ল, মানে স্পাইচি মেগী। আপোনালোকে এনেদৰে খাই চাইছেনে? যদি খোৱা নাই প্লিজ এবাৰ খাই চাব। মই এটা বাচনত নমাই ল'লোঁ। এইটো আপোনালোক নেদেখুৱালোঁ, চৰি। যদিহে আপোনালোকে এনেদৰে মেগী বনাই খোৱা নাই তেন্তে প্লিজ এবাৰ বনাই খাব। আৰু কেনেকুৱা লাগিছে মোক নিশ্চয় কমেণ্টত ক'ব যে কেনেকুৱা লাগিছে বনাই। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত আপুনি কি চাব বিচাৰে। আৰু ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাবলৈ নাপাহৰিব। বাই বাই।